নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আজি যিহেতু মহাশিৱৰাত্ৰি, সেয়ে ৰাতিপুৱাৰ পৰা উপবাসে থাকি এতিয়া আবেলি সময়ত শৰাইখন আগবঢ়াইছোঁ আৰু এওঁ আৰু অকণমানিটো মোৰ সেৱা জনাব বহিছে তাত আৰু ধূপ জ্বলাই বহুত ভাল পায় মোৰ অকণমানিটো। আপোনালোকে বিশ্বাস নকৰিব, এতিয়াৰ পৰা তাৰ বহুতকেইটা মন্ত্ৰই মুখস্থ। মোৰ শুনি ভাল লাগে, মানে শুনিয়ে সি শিকিছে, সেইটো বহুত ডাঙৰ কথা হয়নে। এতিয়াৰ পৰা ভগৱানৰ প্ৰতি অলপমান ভক্তিভাৱ ৰখা মানে ভাল আৰু সেইখিনি দেখি মোৰ মাক হিচাপে বহুত ভাল লাগে। আৰু এই যে দেখিছে শৰাইখন এনেকৈ দিছোঁ, উপায় নাই, বাহিৰতে আছোঁ যে ইয়াতে আমাৰ কলপাত পাবলৈও নাই, একো পাবলৈ নাই, গতিকে তেনেকৈয়ে দিব লগা হয়। দিছোঁ আৰু ভগৱানে মনেৰে, শুদ্ধ মনেৰে দিলে যেনেকৈ দিলেও সন্তুষ্ট হয় বুলি কয়, সেই তাৰ ওপৰত ভিত্তি কৰিয়ে তেনেকৈয়ে দিছোঁ। আৰু এতিয়া আমি অকণমান ওচৰৰ মন্দিৰ এটাৰ পৰা আহোঁ। ইয়াৰ পৰা আহি আকৌ এওঁ অফিচলৈও লৈ যাম বুলি কৈছে, য'ত ডাঙৰ পূজা হয় তাক লৈ যাব। আৰু এয়া মন্দিৰলৈ গৈয়ে আমি চাকি ধূপখিনি জ্বলাই ল'বলৈ লৈছোঁ। একচুৱেলি কি হয়, কিছুমান ভিডিঅ' এওঁৰ মোবাইলতো থাকি যায় আৰু কিছুমান মোৰ তাতো থাকি যায়, গতিকে কেতিয়াবা পাহৰি যোৱাও হয় এওঁৰ মোবাইলত কি ভিডিঅ' আছিলে, মোৰটোতনো কি আছিলে। গতিকে মোৰ তাত যেনেকৈ আছে তেনেকৈ আপলোড কৰি দিওঁ। তেনেকুৱা কথা হ'ল মোৰ এই শিৱ পূজাৰ দিনাখনৰো এই ভিডিঅ' ক্লিপকেইটা একচুৱেলি এওঁৰ মোবাইলত আছিলে। মই পৰহি পাই পেলাই ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। আগতেও এটা মই চেণ্ড কৰিছোঁ বাৰু ভিডিঅ', আৰু এইখিনি পাই মানে মনটো ভাল লাগিলে যে ধুনীয়াকৈ আছে ভিডিঅ'খিনি। আৰু এই যে দেখিছে নহয়, এই মন্দিৰটোত গৈ মানে ইয়াতে একদম বিবাহ আৰু মহাদেৱ পাৰ্বতীৰ যি বিবাহ, এই বিবাহখন তেওঁলোকে সম্পন্ন কৰিছে। সেইবোৰ দেখি নিজকে ধন্য মানিছোঁ। প্ৰথমবাৰৰ বাবে দেখিছোঁ, বহুত ভাল লাগিছে। আমাৰ অৰিজিনেল বিয়াত যেনেকুৱা, গতিকে তেনেকুৱাকৈ তেওঁলোকে কাৰ্যসূচী পালন কৰিছে। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব। আজিলৈ বাই বাই।